পৰীক্ষালৈ মাত্ৰ 2 দিন কিন্তু কটাবলগীয়া হৈছে জেলত বৰখাশ্ৰীৰ কবিতাই কালসন্ধ্যা নামি আনিছে। বন্ধুসকল নমস্কাৰ জনাইছোঁ। বন্ধুসকল এটা কবিতাই কালসন্ধ্যা নামি আনিছে বৰখাশ্ৰীৰ জীৱনলৈ। এটা বৈপ্লৱিক চেতনাৰ কবিতাই কাৰাগাৰৰ বন্ধ কোঠৰীত লৈ গ'ল মেধাৱী ছাত্ৰী borkhashree buragohain। কাৰাগাৰত আজি 56 দিন অতিক্ৰম কৰিলে বৰখাশ্ৰীয়ে। যোৱা 18 মেত বান্ধৱীৰ ঘৰৰ পৰা আৰক্ষীয়ে আটক কৰিছিল বৰখাশ্ৰীক। তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছিল। ডিচিবি কলেজৰ 2nd ছেমিষ্টাৰৰ ছাত্ৰী বৰখাশ্ৰীৰ পৰীক্ষা অনুষ্ঠিত অহা 14 জুলাইৰ পৰা। কিন্তু পৰীক্ষাৰ পূৰ্বে এতিয়াও বন্ধুত্বৰ জীৱন পাৰ কৰিবলগীয়া হৈছে ছাত্ৰীগৰাকীয়ে। বৰখাশ্ৰীৰ এটা কবিতাই সামাজিক মাধ্যমত তাইৰ জীৱনেই ওলট পালট কৰি পেলালে। ৰাজ্যজুৰি বিদ্ৰোহী সংগঠনৰ জোৱাৰ চলাৰ সময়তে সামাজিক মাধ্যমত হেনচকু ৰখা আৰক্ষীৰ IT চেলৰ দৃষ্টিত পৰিছিল বৰখাশ্ৰী buragohain ছাত্ৰীগৰাকীৰ এটা বৈপ্লৱিক চেতনাৰ কবিতাৰ। এইকেইটা দিন কেনেকৈ কটাইছোঁ, কি খাইছোঁ নিজে গম নাপাওঁ, কেতিয়া ক'লৈ যাওঁ নিজেই গম নাপাওঁ। মানে মনৰ অস্থিৰতা ভুগিবলগীয়া হৈছে। মোৰে নহয়, মোৰ পৰিয়ালৰ সকলোটিয়ে। কিন্তু চিন্তাটো অকল এই ছোৱালীজনীৰ ওপৰতে। তাই যথেষ্ট পঢ়াত আগ্ৰহ আছিলে। তাই পঢ়াতে অকল ধাউতি হৈ থাকে। মই গ্ৰেপ্তাৰ কৰাৰ পিছত লগ পাইছোঁ। তাই কয় যে কেতিয়া ন্যায় পাম আৰু মই পৰীক্ষা পাতি দিবলৈ মই সুবিধা পামনে। মই নিজে সাহস বঢ়াই পেলাই কৈ থৈ আহোঁ যে তই সেইবোৰ চিন্তা নকৰিবি, তোৰ লগত যথেষ্ট মানুহ হেৰি কৰিছে, তই পৰীক্ষা দিবলৈ পাবি, তই সেইটো কাৰণে চিন্তা কৰিব নালাগে। পঢ়াটো তই যি এখন কিতাপ আছে তই পঢ়ি থাক। সেইকাৰণে তাইক মই তেনেকৈয়ে সঁহাৰি এটা দি থৈ আহোঁ। তাই কৈছে যে ইয়াত বৰ অশান্তি পাইছোঁ দেউতা, কাৰণ কৰোঁগৈ কিবা এটা কৰিবলৈ যাওঁ, কিবা এটা কৰোঁগৈ, কিবা এটা তেনেকুৱা হয় বোলে। সেইখন মই এইটোৱে আহ্বান জনাইছোঁ যে ইমান ফুল কোমলীয়া ছোৱালীজনী ইমান দিন কাৰাগাৰত ৰাখি তেওঁলোকে ছোৱালীজনী ৰং জোহৰ নিচিনা হৈছে সাধাৰণ কথা এটা কাৰণে বা কবিতা এটা কাৰণে। অসমীয়াত ক'বলৈ গ'লে এইটো পুৰখনত ভগাধাৰী কোবোৱাৰ নিচিনা কথা। মই একো নকওঁ, কিন্তু মই এতিয়া গম পোৱা মতে এই কিবা আলফালে যাবলৈ তৎ নোহোৱা হৈছিলে। কবিতা নাই লিখা, কবিতাৰ কাৰণে আমি একো কৰা নাই। তেওঁ এইবোৰ মিছা কথা। কবিতা লিখক, কবিতা লিখাত কোনো আপত্তি নাই, কিন্তু মই আলফালে যাব লাগে, লোকক আলফালে নিব লাগে, সেইবোৰ অত্যাচাৰখন কৰিলেহে বিপদ। আকৌ তেওঁতো যায়েই বোলে, লোককো লৈ যায় গালক, সেইবুলি লিখি থৈছে। সেইকাৰণে ধৰা হৈছে, কবিতা লিখাৰ কাৰণে নাই ধৰাটো। কবিতা লিখক, ধুনীয়া ধুনীয়া, ময়ো লিখোঁ কবিতা। যে তেওঁ আলফালে যাবলৈ তৎ নোহোৱা হৈছিলে, তেওঁ মানে লিখিও দিছে সেইটো কথা। গতিকে আইজনী আলফালে যাব নালাগে, জেলতে থাক, সেইটোৱে ভাল কৰিছে। বন্ধুসকল নিশ্চয় আপোনালোকে কথাখিনি গম পালে। বন্ধুসকল আজিলৈ আপোনালোকক বিদায় জনাই আকৌ আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি জয় আই অসম। ছাবস্ক্ৰাইব কৰক আছামিজ তৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ।